কবিতাৰ শিৰোনাম ডিয়াৰ কলেজৰ মিষ্টাৰ অভিমানী ল'ৰাটো। কথা পল্লৱী বৰা। হেই ডিয়াৰ কলেজৰ মিষ্টাৰ অভিমানী ল'ৰাটো, কেনে আছা তুমি? বকুল তলৰ পৰা ভাহি অহা সেই খিলখিলীয়া হাঁহিটোৱে আজি মোক বৰকৈ আমনি কৰিছে অ'। তোমাক লগ নোপোৱা আজি বহুদিনেই হ'ল। কেনে আছা তুমি? আজি বহুদিনেই হ'ল বগা নীলা সাজযোৰেৰে পেণ্টৰ জেপত বহীখন লৈ বকুল তলৰ পৰা জুমি জুমি চাই থকা সেই চিনাকি মুখখন নেদেখা। বহুদিনেই হ'ল কলেজ কেম্পাছত মোক বিচাৰি চলাথ কৰা সেই চিনাকি চকুজুৰিৰ প্ৰেমত পৰাৰ মিঠা অনুভূতিখিনিক ওচৰৰ পৰা অনুভৱ কৰিবলৈ নোপোৱাৰ। সেই ডিয়াৰ কলেজৰ মিষ্টাৰ অভিমানী ল'ৰাটো, অভিমানবোৰ অলপ কমকৈ কৰিবাচোন। তোমাৰ অভিমানত যে এই অভিমানীজনী আৰু বেছি অভিমানী হৈ পৰে জানা। তোমাৰ অভিমানত যেন মোৰ মৰমবোৰ গলি বৈ যায় প্ৰেমৰ কুৰুঙাৰে তোমাৰ হৃদয়ৰ কোণলৈ। সেই ডিয়াৰ কলেজৰ মিষ্টাৰ অভিমানী ল'ৰাটো, তেনেকৈ অভিমান ভৰা চাৱনিৰে চাই অভিমানী নকৰিবা দেই মোৰ কোমল কলিজাটি। বাৰে বাৰে যে তোমাৰ সেই বেকা হাঁহিটোৰ প্ৰেমত বাৰুকৈ বাউলী এজনী হওঁ। লাজত ৰঙা পৰোঁ তোমাৰ সেই বেকা চাৱনিত। আকৌ এবাৰ প্ৰেমত পৰিম সেই অভিমানী বেকা চাৱনিৰ। সেই ডিয়াৰ কলেজৰ মিষ্টাৰ অভিমানী ল'ৰাটো, ভালকৈ থাকিবা দেই। ঐ অভিমানী ল'ৰাটো, হাঁহি থাকিবাচোন। মই যে আজি তোমাৰ অভিমানী অনুভৱী প্ৰেমৰ অভিমানীজনী হৈ ৰ'ম, প্ৰমিছ।